নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা আৰম্ভণি এটা নতুন ব্লগৰ। আৰু আজি আমি যাম জয়সাগৰত থকা এটা নতুনকৈ অপেনিং হৈছে এখন পাৰ্ক, যাৰ নাম হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ পাৰ্ক। আৰু আমি বৰ্তমান আছোঁ তৰাটোৰ ঘৰৰ সন্মুখত। আৰু শিৱসাগৰ টাউনৰ পৰা ৰুদ্ৰসিংহ পাৰ্কলৈ মুঠ দূৰত্ব হৈছে 6.2 কিলোমিটাৰ। আৰু এই আছে জয়সাগৰ পুখুৰীৰ পাৰত। গতিকে আহক আমাৰ লগত স্বৰ্গদেউ ৰুদ্ৰসিংহ পাৰ্কলৈ যাওঁ। আমি বৰ্তমান আহি পাইছোঁ জয়সাগৰ পুখুৰীৰ পাৰত থকা পাৰ্কখনৰ সন্মুখত। মোৰ পিছফালে এয়া আপোনালোকে দেখিব পাৰিছে পাৰ্কখনৰ গেটখন। আৰু ইয়াৰ পৰা আমি বৰ্তমান ইয়াত এটা আমি টিকেট ল'ব লাগিব। টিকেট আমি যিটো পাছ বুলি কওঁ, পাছ লৈ পেলাই আমি ভিতৰত এণ্ট্ৰি কৰিম। গতিকে চাওঁ আহক ভিতৰত কি কি দেখা পাওঁ। আমি এতিয়া পাৰ্কৰ ভিতৰত এণ্ট্ৰি কৰিছোঁ। এইটো আপোনালোকে দেখিব পাৰিছে, দুটা টিকেট ল'লোঁ। মই আৰু মোৰ ভাইটি আহিছে। এটা টিকেটত পাৰ 60 পৰে, আৰু মাইনৰ ক্ৰাইটেৰিয়াৰ কাৰণে হয়তো কিবা কম থাকিব পাৰে, কিন্তু বৰ্তমান আমি 60কেই টোটেল 120 দি দুটা টিকেট ল'লোঁ। আৰু আমি জনামতে ইয়াত এতিয়া বৰ্তমান বহুত বস্তু চাব পৰা আছে। ইয়াত কিছুমান সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ কিছুমান ছিষ্টেম কৰি দিছে। ঝুলনা আছে, চিচ আছে, বহুত ধৰণৰ আছে। ইয়াত ট্ৰেম্পলিন আছে। কিন্তু আমি বৰ্তমান এতিয়া চাবলৈ গৈ আছোঁ, এটা সুন্দৰ বস্তু আছে, এটা মাস্ক মিউজিয়াম আছে। অসমৰ যিখিনি ঐতিহ্যমণ্ডিত কিছুমান কলা, যেনেকৈ আপোনাৰ তাৰে ভিতৰত এটা মুখাশিল্পৰ ওপৰতেই এই মিউজিয়ামটো বনাইছে। গতিকে আমি চাবলৈ গৈ আছোঁ এতিয়া অসমৰ ঐতিহ্যমণ্ডিত এটা শিল্প, মুখাশিল্প। আৰু সেই মুখাশিল্পৰ কিছুমান প্ৰতিভাৰ আমি চাব গৈ আছোঁ। এতিয়া আমি সোমাইছোঁ এই মিউজিয়ামটোৰ মুখ্য আকৰ্ষণ, যিটো হৈছে অসমৰ মুখাশিল্প।
সেই মুখাশিল্প চাবলৈ আমি বৰ্তমান এতিয়া সোমাইছোঁ। গতিকে চাব পাৰে কি এটা সুন্দৰ প্ৰতিভা, অসমৰ প্ৰতিভা। এতিয়া অসমৰ বহুত এতিয়া যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে বা যিখিনি নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্মই জনাটো দৰকাৰ যে অসমতো ইমান ধুনীয়া ধুনীয়া শিল্প আছে। গতিকে চাব পাৰে কি ধুনীয়া এইবোৰ শিল্প। আৰু এইবিলাক সম্পূৰ্ণ মাটিৰ হয়। ইয়াত কোনো চিমেণ্টৰ ইউজ হোৱা নাই, কোনো ইয়াত ফৰ্মেশ্যনৰ ইউজ হোৱা নাই। ইয়াৰ ভিতৰত কোনো লোহাৰৰ সজা নাই যে ইয়াৰ ওপৰত এনেকৈ বনিব। বাঁহৰ ওপৰত মাটিৰ লেপন দি ইমান পাৰফেক্টকৈ বনোৱা হৈছে। চাওক, এইটো হৈছে এটা বাঁহৰ সজা। ইয়াৰ ওপৰত মাটি প্ৰলেপ দিয়ে এটা শিল্প, এনেকৈ মুখা শিল্প বনাব পাৰে। এতিয়া মই আপোনালোকক দেখুৱাম কেনেধৰণে মুখা শিল্পটো প্ৰস্তুত কৰা হয়। তাৰো এটা উদাহৰণ ইয়াত থৈ দিয়া আছে। প্ৰথমতেতো এনেকুৱা ধৰণৰ মেটেৰিয়েল লাগে, যিটোক এতিয়া মেটেৰিয়েল বুলি কয়, কিন্তু অসমীয়াত ক'বলৈ গ'লে ইয়াত কিছুমান বাঁহৰ ৰছী চেচুক টাইপৰ বস্তু আছে, যিটোৱে এনেকুৱা ধৰণৰ প্ৰথম সজা বনায়, যিটো এটা মুখমণ্ডলৰ আকৃতিৰ এটা সজা হয়। সেই সজাটোৰ ওপৰত মাটিৰ এনেকৈ প্ৰলেপ দিয়ে, কিন্তু সম্পূৰ্ণ ধৰণৰ মানুহৰ মুখৰ নিচিনা নহয়গৈ, কিন্তু এটা অৱয়ব বনেগৈ। তাৰপিছত তাত ডিটেইলিং কৰা হয়, যিটো ইংলিছত ডিটেইলিং বুলি কয়। ইয়াত সেইটো সাজ সজ্জাটো ধুনীয়াকৈ এনেকৈ মানে বনোৱা হয়। এতিয়া শুদ্ধ অসমীয়াটো ময়ো নাজানো ডিটেইলিঙক কি বুলি কয়, সেইকাৰণে ডিটেইলিং বুলিয়ে কৈছোঁ। এতিয়া মাটিৰ প্ৰলেপৰ ওপৰত এনেকৈ চকু, নাক, কাণৰ ডিটেইল তেওঁলোকে দিয়ে, আৰু ইয়াৰ পিছতে ইয়াৰ ওপৰত ৰং দি এটা এনেকুৱা ধৰণৰ এখন মুখা প্ৰস্তুত কৰে, যিটো এটা অতিকৈ সুন্দৰ আৰু লেখত ল'বলগীয়া শিল্প। বৰ্তমান আমি আইচক্ৰীম খাব বহিছোঁ এতিয়া ভাইটিৰ লগত। গতিকে এতিয়া আইচক্ৰীম খাম, তাৰপিছতে বাকী পাৰ্কখন এক্সপ্ল'ৰ কৰিম। কিছুমান বহুত ধুনীয়া ধুনীয়া দোকান আছে, দোকানবিলাকত এইবিলাক চাব পাৰে, যিবোৰ অসমৰ কিছুমান শিল্পৰ প্ৰদৰ্শনী হৈছে। তেওঁলোকে চেলো কৰে, কিন্তু চাবলৈ হ'লেও বহুত এটা ধুনীয়া জেগা হয়, আৰু বহুত ধুনীয়া ধুনীয়া ইয়াত মেটেৰিয়েলৰ কাপোৰ আছে। এইটো 300 পাৰ পিচ, 300 যদি এইটো পাৰ মানে ৱৰ্থ ইট হৈ যায়। এইবিলাক কাঠত বনোৱা ন, চব কাঠত কটা। এইবিলাক কাঠত কটা চৰাই হয়। এই চৰাইটো কি বুলি কয়? ধনেশ, হৰ্ণবিল হয় নহয়? হৰ্ণবিল চৰাই। অসমীয়াত কি বুলি কয় এইটো? ধনেশ পক্ষী বুলি কয়, ধনেশ পক্ষী। তো কাঠত কাছ কটা আছে, বৰ ধুনীয়া বনাইছে। এইবিলাক প্ৰাইচ কেনেকৈ? 800 ন? চব ছেম প্ৰাইচটো নহয়, কিছুমান দামী, কিছুমান ইয়াতকৈ দামী আছে। এই অকণমানি অকণমানিও ভাল লাগিছে। অকণমানি মানে কিন্তু সৰু সৰু এই সৰু এইবিলাক 200। কিন্তু মই জনামতে মানে মই যিটো মানে ভাবোঁ, ইয়াৰ দামটো 150-200 হ'ব লাগে, ইয়াৰ দামটো 800-900 হ'ব লাগে। মানে কষ্ট ইয়াত কষ্ট বেছি হয়, এইটো ডিটেইলিঙৰ বহুত প্ৰয়োজন হয়। গতিকে আপোনালোকে যদি ইয়ালৈ আহে, ইয়াৰ পৰা নিশ্চয়কৈ বাই কৰিব পাৰে। ঘৰত সজাবৰ কাৰণে এইবোৰ ধুনীয়া বস্তু। অসমীয়া মানুহে বনোৱা আচাৰ আছে, আচাৰ, পিঠা, 150 ৰংঘৰ বনাই থোৱা আছে, গামোচা আছে, হাতী, বহুত ধুনীয়া ধুনীয়া বস্তু আছে। আৰু নাও মাই ফেভৰেট, ইয়াত এইবিলাক মুগা সূতা এৰী পলু আছে, যিহক এৰী পলু এইবিলাকক কয়। এৰী পলু, মুগা পলু, এইবোৰ এৰী পলু যিবোৰ ৰঙা যিবোৰ মুগা, সেই মুগা পোকবিলাক আছে। পোক নহয়, একচুৱেলি লেটা বুলি কয়, সেই লেটাবিলাক আছে। সেইটো লেটা হয়।